ছাবস্ক্ৰাইব কৰক মিষ্টাৰ ৰমেশ চেনেলটি আৰু এনে ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ বেল আইকনটি প্ৰেছ কৰক। ধন্যবাদ। ৰাজ নামৰ এটা ল'ৰা আছিল। সি বেংগলোৰত জব পাইছিল আৰু 3 মাহ ট্ৰেইনিং কাৰণে যাবলগীয়া হ'ল। তাত মধু নামৰ ছোৱালী এজনীৰ সৈতে চিনাকি হৈছিল আৰু এনেকৈয়ে এদিন দুয়ো ভাল বন্ধু হৈ পৰিল। কিছুদিন পাছত সেই বন্ধুত্ব ভাল পোৱালৈ সলনি হ'ল আৰু এনেকৈয়ে দুয়োৰে মাজত গভীৰ প্ৰেম হ'বলৈ ধৰিলে। কিন্তু ছোৱালীজনী অলৰেডি বিবাহিতা আছিল। সেইটো কথা ল'ৰাটোৱে গম পোৱা নাছিল আৰু ছোৱালীজনীয়েও ল'ৰাটোক কোৱা নাছিল। দুয়ো সদায় ঘণ্টা ঘণ্টা সময় ফোন মেছেজ কৰিবলৈ ধৰিলে। দুয়ো বহুত হেপ্পী আছিল আৰু এনেকৈয়ে সিহঁতৰ ৰিলেশ্যনশ্বিপ আগবাঢ়ি গৈ আছিল। কিন্তু এদিন ল'ৰাটোৱে গম পাইছিল যে সি ভালপোৱা ছোৱালীজনী অলৰেডি মেৰিড আছিল। কিন্তু ল'ৰাটোৱে ছোৱালীজনীক একো কোৱা নাছিল কাৰণ ল'ৰাটোৱে ছোৱালীজনীক বহুত ভাল পাইছিল আৰু এনেকৈ কেইবামাহ পাৰ হৈ গৈছিল। লাহে লাহে ছোৱালীজনীয়ে ল'ৰাটোক ইগনৰ কৰিব ধৰিলে আৰু ল'ৰাটোক আগৰ দৰে টাইম দিয়া নাছিল। কৈছিল যে কামত অলপ বিজি আছোঁ। সদায় তেনেকৈ কোৱাৰ বাবে ল'ৰাটো দুখত ভাগি পৰিছিল আৰু দুখৰ চিন্তাই ল'ৰাটোক হেঁচা মাৰি ধৰিছিল। এদিন ছোৱালীজনীয়ে ল'ৰাটোক ক'লে যে তুমি মোলৈ আৰু ফোন মেছেজ নকৰিবা, মোৰ আন কাৰোবাৰ সৈতে বিয়া ঠিক হৈছে। ল'ৰাটোৱে ছোৱালীজনীক বহুত বুজাইছিল কিন্তু ছোৱালীজনীয়ে ল'ৰাটোৰ একো কথাই নুশুনিল আৰু ছোৱালীজনীয়ে বিয়া হৈ গুচি গ'ল আন কাৰোবাৰ সৈতে। ছোৱালীজনীয়ে ল'ৰাটোৰ কথা এবাৰো নাভাবিল যে ল'ৰাটো তাইৰ অবিহনে কেনেকৈ থাকিব। কিন্তু বুকুত ছোৱালীজনীৰ দুখৰ বোজা লৈ আজিও জীয়াই আছে। আপোনালোকৰ এই কাহিনীটো শুনি কেনেকুৱা লাগিল কমেণ্ট কৰি নিশ্চয় জনাব।